নমস্কাৰ, মই পূৰবী। মই আজি আপোনালোকক ক'ম যে আপোনালোকৰ জীৱনত যিবিলাক সমস্যা হৈ আছে, যাৰ সমাধান আপোনালোকে আজি বহু বছৰ ধৰি কৰিব পৰা নাই বা ডক্তৰ দেখাইও আপোনালোকে হাৰ মানিছে। আপোনালোকে যদি ৰেইকি শক্তিৰ সহায় ল'ব বিচাৰিছে, তেতিয়াহ'লে হয় আপোনালোকে নিজে ৰেইকি শিকি লওক আৰু নহ'লে আপোনালোকে হিলিং লওক। ৰেইকি শিকিলে আপোনালোকৰ গোটেই জীৱনৰ কাৰণে হৈ গ'ল। ৰেইকি শক্তি এনেকুৱা এটা শক্তি যাৰ সহায়ত আমাৰ শৰীৰৰ যিকোনো ধৰণৰ সমস্যা আমি সমাধান কৰিব পাৰোঁ। আৰু যেতিয়া আপোনালোকে শিকি ল'ব, তেতিয়া আপোনালোকৰ জীৱনৰ গোটেই জীৱন আপোনালোকৰ হাতেৰে ৰেইকি বব আৰু ৰেইকি শক্তি আপোনালোকৰ পৰা গুচি নাযায়। আপোনালোকে যদি ৰেইকি শক্তি গ্ৰহণ কৰিব খোজে, তেতিয়া বহুত ভাল। আপোনালোকৰ গোটেই জীৱন আপোনালোকৰ হৈ থাকিল। আপোনালোকৰ নিজৰ যিবিলাক সমস্যা আছে, সেই সকলোবিলাক সমস্যা আপোনালোকে নিজে সমাধান কৰিব পাৰিব। আৰু যদি আপোনালোকে ভাবিছে যে নাই, মই এতিয়াৰ সময়ত অকল হিলিঙে ল'ম, কাৰণ মই এতিয়া শিকাৰ সময় নাই বা যিকোনো ধৰণৰ সমস্যাত আপোনালোকে ভুগি আছে, তাৰ বাবে আপোনালোকে হিলিঙো ল'ব পাৰে। মই হিলিঙৰ বাবে কি কৰিব লাগে সেইখিনি আপোনালোকক জনাই দিম নেক্সট ভিডিঅ'ত। ধন্যবাদ।